UPPL কাম নাই এইটো এনে দিব লাগে বুলি দিছে বাস আমার একো অসুবিধা নাই আমার একো অসুবিধা নাই আমার বিজেপি PF আর SGP বিরাট মজবুত এই বস্তুটো সেই কিবাটো একো কৰিব নোৱাৰে কোনো শক্তিয়ে আমাক হিলাব নোৱাৰে কোনে কোন লৈ যাব এইমতেতো বেপাৰী কৰি আছে মই কোৱা নাই বেপাৰ কৰি আছে বুলি বড়ো জাতিক লৈ মই কৈছো না কোৱা নাই সমৰ্থন দিছে তেওঁলোকক UPPL দিব পাৰে ইহঁতৰ কথা আমাক ক'ব লগা কি আছে এই আপোনালোকে চিন্তা কৰিব নালাগে আমাৰ তিনিটা যেটো এলায়েন্স BJP SGP আৰু BPF টোটেল 12টা সিট লৈ আছে এটো নহলে মোৰ খান কাটিবি ৰাহুল গান্ধী আহাটো কি হৈছে কি হৈছে আমাৰ একো এফেক্ট নহলে হ'ল আমাৰ একো এফেক্ট নহলে হ'ল স্যার এই বিটিআইডি নাঙ্গলক ভোট দিবনে পদমন সুবিধা দিব বিটিআইডি মানে জাম্বা নাকি মংগলীয়ত কিবা পদম ফুল নির্বাচনী হবা না এইখান নির্বাচনত কিন্তু পদম এটাও নাই গোটেই নাঙ্গল স্যার কি পদম নাই মানুহ দেখা নাই এইটোতো পদম নাই এইটো নাঙল ছবিৰ লগত নাঙলে তাৰমানে পাৰ্টি অফিচ কৰিছে মিটিং অৰ্গেনাইজ কৰিছে নাঙলে এইবাৰ সব পদম ফুল স্যার শেহতীয়াভাৱে স্যার এটা মানে হেৰি হৈছে আপোনাৰ মোদী সভাত এখনো আপোনাক মাতা নাই মাতিছে মইহে যাব পৰা নাই মই যাব পৰা নাই সেইদিনাও মাতিছিল মই যাব পৰা নাই মই কৈছো এইফালে প্ৰগ্ৰাম থাকে যেন হওক নেক্সট প্ৰগ্ৰামত থাকিম বুলি কৈছো দিলীপ শইকীয়া কিমান ভোটৰ মাৰ্জিনত ওলাই যাব পাৰে 2 লাখ ডিফাৰেন্স হ'ব কোকৰাঝাৰত 3 লাখ কমলা বাইদেউ নাযায় কোন যাবি কোকৰাঝাৰৰ মূল যুঁজখন কাৰ লগত হ'ব আপোনালোকৰ এফচি আৰু NDP